হেল্ল' মই শিৱম। এইটো ভিডিঅ' কালি উৰুকাৰে ৰাতিপুৱা উঠি মই ওলালোঁ চেলুনলৈ, মানে চুলিখিনি কাটি লওঁ বিহু বুলি। আৰু চুলিখিনি কাটি আৰু মই আহিলোঁ ঘৰলৈ। ঘৰ আহি পাইছোঁ মায়ে কৈছে যে যা পুখুৰীৰ পৰা মাছ কেইটামান ধৰ, মানে মাহঁতে মাংস নাখায় বাবে। আৰু পুখুৰীত মাছকেইটা ধৰি ঘৰ আহিয়ে মই ডাইৰেক্ট ওলালোঁ বজাৰলৈ, মানে আমাৰ বিধ আনিবলৈ। আৰু গাহৰি উৰুকাতটো জানি আৰু গাহৰি মেইন, আৰু লগতে লাইও ল'লোঁ। আৰু লাই চাই লৈ ওচৰতে থকা হোটেলখনলৈ গ'লোঁ, মানে ৰাতিপুৱা পৰা একোৱে খোৱা নাই, ঘুগুনি আৰু পকৰি খালোঁ। ঘৰ আহি দেখোন এইফালে মায়ে বৰপিঠা বনাইছে, আৰু তাৰ অলপ সময় পিছত আৰু ইফালে মায়ে মাংসটোও বনাই দিলে। আৰু মই বোলো দে বাতিটো আনিলোঁ এক পিচ, আৰু তাকে লৈ ধুনীয়াকৈ টেষ্ট কৰিলোঁ। আৰু মাংস পিচ খাই আৰু মই ওলালোঁ আমাৰ দাদাহঁতৰ ঘৰলৈ, মানে আমাৰ দাদাহঁতৰ ঘৰত সৰুকৈ ভেলাঘৰ এটা বনাইছে, আৰু ভিতৰত ধুনু আৰু ছোৱালী বহি আছে। পাকঘৰলৈ আহি দেখোন বৌয়ে দুবিধ মাংস বনাই আছে। আৰু তাৰ পৰা আহিলোঁ বাহিৰত আৰু জুই শিকিবলৈ। ইফালে এহঁতে গান গাই আছে, এবাৰ ময়ো গাইছিলোঁ বাৰু, মাতটো হেনো শুনা মানে বহুত বেয়া। আৰু তেনেকৈ ফূৰ্তি কৰি থাকোঁতে ৰাতিপুৱা ইয়াত 3টা মানেই বাজিব হ'ল। এতিয়া আমি ওলাইছোঁ চুৰ কৰিবলৈ, মানে পৰম্পৰা ৰক্ষা কৰিবলৈ। গাঁৱত যি পাইছোঁ আৰু জাৰ জেং জাবৰ চব আনি আৰু ধুনীয়াকৈ ৰাস্তাতে জ্বলাই দিলোঁ। আৰু জ্বলাই মেলি লাহেকৈ মৰি আহিলোঁ ঘৰলৈ। এতিয়া 4:30 বাজিলে, চব শুওঁ আজিলৈ। আৰু তোমালোকে চুৰ কৰিলে?